নমস্কাৰ বন্ধুসকল আমাৰ এই দৈনন্দিন জীৱনত এটা বেমাৰ খুব বাঢ়ি গৈ আছে প্ৰায় মানুহৰ এই সমস্যাত দেখা গৈ আছে সেয়া হ'ল ফেটি লিভাৰৰ সমস্যা এয়া ফেটি লিভাৰৰ সমস্যাত যদি কোনোবাই ভুগি আছে তেওঁলোকৰ বাবে মই দুটামান ঘৰুৱাভাৱে খাব পৰা ঔষধ কৈছোঁ সেয়া খাই চাওক আশা কৰোঁ আপোনালোকৰ যি ফেটি লিভাৰৰ সমস্যা বা ফেটি লিভাৰৰ সময়ত হোৱা বিষ পেটৰ বিষ সেয়াও খুব সোনকালে ভাল হ'ব প্ৰথমতে প্ৰতিদিনে ৰাতিপুৱা এল'ভেৰা জুচ আপোনালোকে গ্ৰহণ কৰিব পাৰে এল'ভেৰা জুচ লিভাৰৰ যি ফেট আছে তাক কমাবলৈ আমাক সাহায্য কৰে তাৰপিছত সকলোতকৈ যি ভাল এটা মেডিচিন সেইটো হ'ল ভূমি আমলা এতিয়া আমি বহুতে হয়তো চিনি নাপাওঁ ভূমি আমলা দেখাত আমলখিৰ নিচিনা কিন্তু সিমান ডাঙৰ নহয় সৰু সৰু হয় আৰু তাৰ যি মানে সেই গছ বুলি নকওঁ আচলতে বহুত সৰু সৰু হয় সেই আমলখি আপোনালোকে বজাৰতো দোকানত কিনিবলৈ পাব যিসকলে ত্ৰিফলা পাউডাৰ বা আমলখি পাউডাৰ তেনেকুৱা ৰাখে তেওঁলোকে ভূমি আমলাৰ পাউডাৰো ৰাখে সেই পাউডাৰ এক চামুচ যদি লয় এক চামুচ পাউডাৰ আপোনালোকে এগিলাচ পানীত সিজাই সেই এগিলাচ পানী আধা কাপ কৰিব আৰু সেই পানী ৰাতিপুৱা খালী পেটত একাপ পুনৰ ৰাতি ভাত খোৱা এঘণ্টা আগত একাপ খাব এই হোম ৰিমেডিটো কৰি চাব ইয়াত ফেটি লিভাৰৰ সমস্যাত যদি কোনোবাই ভুগি আছে খুব সোনকালে এই প্ৰব্লেমৰ পৰা আপোনালোকে সলিউশ্যন পাব আৰু এটা মই কওঁ ৰাতিপুৱা পানী কুহুমীয়া গৰম পানী ল'ব আৰু কুহুমীয়া গৰম পানীত নেমু চেপি ল'ব আৰু তাত অলপমান 4/4 এভাগ মানে চাহৰ চামুচৰ 4/4 এভাগ হালধি পাউডাৰ দি মিক্স কৰি ৰাতিপুৱা খালী পেটত খাব ইয়াতো কিন্তু ফেটি লিভাৰৰ সমস্যাত উপশম পোৱা যায় মই যিটো ভূমি আমলাৰ কথা ক'লোঁ সেয়া প্ৰথমতে কৰি চাব পাৰে খুব ধুনীয়া আপোনালোকে যি ৰিজাল্ট সেয়া পাব